এটা নম্বৰ একেখন লিষ্টতে দুবাৰ তিনিবাৰ কেনেকৈ আহিব তাৰ মানে কি এইখন ননসেন্স নেকি অলগদ্ধ এমখাক ৰাখিছে নেকি তেওঁলোকক দায়িত্ব দি যে যিসকলে নিবনুৱাসকলৰ পৰা পইচা লৈ পৰীক্ষা নামত এনেধৰণে ভেঙুচালি কৰিব মুখ্যমন্ত্ৰীয়ে ইণ্টাৰনেট কাটিব আমি দিনটো পইচা ভৰিম আৰু আমি এই সম্পৰ্কত উচ্চ ন্যায়ালয়তো আবেদন কৰিব বিচাৰিম যাতে গোটেই বিষয়টো সম্পৰ্কত সঠিক তদন্ত হয় কাৰণ আৰক্ষীয়ে তদন্ত কৰিবলৈ অপাৰক যদিও আমি এফআই এখন দিছো সেইকাৰণে আৰক্ষীয়ে তদন্ত কৰি আমাক কিবা ৰিজাল্ট দিব বুলি মই নাভাবো উচ্চ ন্যায়ালয়লৈ যাব লাগিব যিসকল প্ৰাৰ্থী বঞ্চিত হৈছে তেখেতলোককো আহ্বান জনাইছো আহক সঠিক আৰু দুৰ্নীতিমুক্তভাৱে আচলতে পৰীক্ষাটো হওক আজি যিখন এফআইআৰ দিছো ইয়াত আমি কোনো ব্যক্তি বিশেষক উল্লেখ কৰা নাই আমি এটা সবল শক্তিশালী তদন্ত বিচাৰিছো দুৰ্নীতি হৈছে অনিয়ম হৈছে প্ৰত্যেকজন ব্যক্তিয়ে কৈ আছে সোশ্যাল মিডিয়াই গৈ আছে কবিতা লিখিলে মানুহ জেললৈ যায় আজি তথ্য সহকাৰে ফটো সম্বলিতভাৱে বিধায়কৰ দাঁতি কাষৰীয়া মন্ত্ৰীৰ দাঁতি কাষৰীয়া লখিমপুৰৰ বাহিৰৰ মানুহ হিন্দীভাষী মানুহ ইয়াত চাকৰি পাবলৈ বা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে তেনেস্থলত এটা তদন্তৰ খুব প্ৰয়োজন আছে কাকতলীয়ভাৱে কেৱল মাত্ৰ খুব মানে তৰল মন্তব্য ৰাখি মন্ত্ৰী বিধায়কসকলে নিজক কিন্তু পতিয়ন বা সাধাৰণ নাগৰিকক পতিয়ন নিয়ালে নহ'ব কল্পিতভাৱে ৰাজনৈতিক হস্তক্ষেপত আচলতে কি হৈছে গোটেই পদখিনি কাৰোবাক বিক্ৰী কৰা গৈছে নতুবা ৰাজনৈতিক স্বজনটোখনে উপযুক্ত লখিমপুৰৰ প্ৰাৰ্থীক বঞ্চিত কৰি এনেধৰণে আচলতে বহুৱালি কৰা হৈছে গতিকে এই গোটেই বিষয়টোৰ ওপৰত তদন্ত হ'ব লাগে আৰু আমি এই সম্পৰ্কত উচ্চ ন্যায়ালয়তো আবেদন কৰিব বিচাৰিম যাতে গোটেই বিষয়টো সম্পৰ্কত সঠিক তদন্ত হয় কাৰণ আৰক্ষীয়ে তদন্ত কৰিবলৈ অপাৰক যদিও আমি এফআই এখন দিছো মানসিক আত্মসন্তুষ্টিৰ কাৰণেহে দিছো স্বাস্থ্য বিভাগৰ ভুৱা নিযুক্তিক লৈ লখিমপুৰ থানাত সদৰ থানাত 2015 চনৰ পৰা এতিয়ালৈকে মোৰ 3টামান গোচৰ আছে ফৰ্থ গ্ৰেডৰ যিসকলে ইলিগেল কৰি 2005 চনৰ পৰা 2017 চনলৈকে এপইণ্টমেণ্ট লৈছিলে তেওঁলোকৰ চাকৰি ইনকুৱাৰীত কাটিলে আকৌ তেওঁলোকক দৰমহা দিয়া হ'ল কেছৰ ইনকুৱাৰী কিন্তু আজিলৈকে কমপ্লিট নহ'ল কি হ'ল নাজানো RTI তথ্য বিচৰাৰ পিছত আৰক্ষী আমাক ভাবুকিহে দিয়ে যে RTI কিয় মৰা যায় সেইকাৰণে আৰক্ষীয়ে তদন্ত কৰি আমাক কিবা ৰিজাল্ট দিব বুলি মই নাভাবো উচ্চ ন্যায়ালয়লৈ যাব লাগিব যিসকল প্ৰাৰ্থী বঞ্চিত হৈছে তেখেতলোককো আহ্বান জনাইছো আহক সঠিক আৰু দুৰ্নীতিমুক্তভাৱে আচলতে পৰীক্ষাটো হওক দুদিন ইণ্টাৰনেট কাটিলে নহয় ইণ্টাৰনেট কটাটো এটা নিয়মেই হ'ব লাগে যদি সকলো পৰীক্ষা হয় ড্ৰাইভাৰসকলে অনিয়ম নকৰিব থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডে অনিয়ম কৰিব বুলি ইণ্টাৰনেট কটা তাৰমানে কি এই কথাখিনি কিন্তু সকলোৱে ভাবি চাব আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছো আপোনাৰ প্ৰতি এটা আমাৰ আস্থা আৰু বিশ্বাস আছে এজন সাধাৰণ বিধায়ক আপোনাৰ কাৰণে একো ডাঙৰ কথা নহয় তেওঁ লাগিলে আপোনাৰ খুব দাঁতি কাষৰীয়াই হওক আমি জানো দুৰ্নীতিৰ বিৰুদ্ধে আপুনি সবল আৰু শক্তিশালীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ লৈছে তেনেস্থলত লখিমপুৰৰ বিধায়কৰ এই কলংকটো আপুনি কিয় ল'ব আমি আশা ৰাখিছো 24 ঘণ্টাৰ ভিতৰত এফআইআৰ দিয়া 24 ঘণ্টাৰ ভিতৰত লখিমপুৰ মেডিকেল কলেজৰ অধ্যক্ষ ইয়ালৈ মাতি অনা হওক যে যিখন লিষ্ট ৰাজহুৱা কৰা হ'ল সেই লিষ্টখনত এটা নম্বৰ একেটা কেটেগৰীতে ফ'ৰ্থ গ্ৰেডতে দুবাৰ কিয় আহিলে তেওঁ এনেকৈ অলগত ধৰণে যে লিষ্টখন পঢ়ি চাবলৈ তেওঁ সময় নহ'ল একেটা নম্বৰ একেটা গ্ৰেডতে দুবাৰ কেনেকৈ আহিব যে মোৰ লগত চেল্ফি লোৱা চাকৰি নোপোৱা মানুহৰ সংখ্যা ইমান তৰল মন্তব্য কিয় বিধায়ক এজনে ক'ব লাগিছে দুৰ্নীতিৰ বিৰুদ্ধে যদি অনিয়ম অভিযোগ আহিছে তদন্ত হ'ব তদন্ত কৰিব লাগিব লখিমপুৰ মেডিকেল কলেজত ছাদখন ভাগি পৰি নতুন যিটো বাসগৃহ ছাদখন ভাগি পৰি পানী পৰিছে তেওঁ লগালগ টুইট কৰিছে যে এইটো কি কাৰণে হৈছে কোনোবাই ষ্টভ দি ভাত বনোৱাৰ কাৰণে হৈছে আজি লখিমপুৰ মেডিকেল কলেজত নিবনুৱা নিযুক্তিৰ নামত যিটো প্ৰশাসন হৈছে ৰিজাল্টত যিটো প্ৰশাসন অৰ্থাৎ যিখিনি নম্বৰ সেই নম্বৰখিনি সঠিকভাৱে তাত তদাৰক কৰা ব্যক্তিসকলে চোৱা নাই এটা নম্বৰ একেখন লিষ্টতে দুবাৰ তিনিবাৰ কেনেকৈ আহিব তাৰ মানে কি এইখন ননসেন্স নেকি অলগদ্ধ এমখাক ৰাখিছে নেকি তেওঁলোকক দায়িত্ব দি যে যিসকলে নিবনুৱাসকলৰ পৰা পইচা লৈ পৰীক্ষা নামত এনেধৰণে ভেঙুচালি কৰিব মুখ্যমন্ত্ৰীয়ে ইণ্টাৰনেট কাটিব আমি দিনটো পইচা ভৰিম তেওঁলোকে ইণ্টাৰনেট কাটিব দুটা কেটেগৰীতহে তেওঁলোকে ইণ্টাৰনেট কাটিব 3 নম্বৰ আকৌ ড্ৰাইভাৰ পৰীক্ষা দিনা কিন্তু ইণ্টাৰনেট কটা প্ৰয়োজন নাই তাৰ মানে কি এই যে বহুৱালিবিলাক যে চলি আছে নীতি নিয়ম এটাই হওক তাতোতকৈ ডাঙৰ কথা ফ'ৰ্থ গ্ৰেডৰ যিটো পৰীক্ষা হ'ল কেৱল মাত্ৰ 50 নম্বৰৰ পৰীক্ষা পতা হ'ল আৰু অন্যান্য পৰীক্ষাবিলাকতো 150 হৈছে 150কে পতা গৈছে যিমানবিলাক ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা পতা হৈছে লখিমপুৰ মেডিকেল কলেজৰ পৰীক্ষাসমূহ ফ'ৰ্থ গ্ৰেডৰ কেৱল 50 নম্বৰ কিয় পতা